আজি আমাৰ লোকসকলে আমাৰ মানুহে নিজকে নিৰাপদ অনুভৱ কৰে কংগ্ৰেছৰ দিনত গোৱালপাৰা ধুবুৰী সাউথ সালমাৰা আমাৰ মানুহৰ কষ্ট আমি নিজে দেখা পাইছিল কংগ্ৰেছৰ দিনত প্ৰতিটো দিনেই বন্দুক প্ৰতিটো দিনেই বোমা বিস্ফোৰণ আৰু চাৰিওফালে অশান্তি আৰু অমংগল আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনৰ দিনত অসমীয়া মানুহ জনজাতীয় মানুহ আজি আমি একেখন মঞ্চত থিয় হৈছো অসমীয়া ভাষী বঙালী ভাষী সংঘাত নাই অসমীয়া ভাষী হিন্দী ভাষী সংঘাত নাই আজি আমি চিনি পাইছো যে আমাৰ আসল শত্ৰু কোন আৰু কাৰ বিৰুদ্ধে আমি একেলগে থাকিব লাগে তাকো আজি আমি অনুভৱ কৰিছো মাজে মাজে আমাৰ সংখ্যালঘু লোকসকলে কংগ্ৰেছ দলক ভোট দিয়ে আগতে দিছিল এবাৰ দিব বুলি মই নাভাবো কিন্তু আমাৰ সংখ্যালঘু লোকসকলেও বুজি পোৱা উচিত যে বিজেপি চৰকাৰৰ দিনত অসমত কেতিয়াও সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই দৰং ওদালগুৰি কোনোবাই যদি সংখ্যালঘু লোকক হত্যা কৰিছিল সেয়া কংগ্ৰেছৰ দিনত হৈছিল বিজেপিৰ দিনত চাৰিওফালে শান্তি চাৰিওফালে সম্প্ৰীতি আৰু কতো অসমত গণ্ডগোল হ'বলৈ আমি দিয়া নাই